আজিকালি জীৱনৰ মূল্য নাই, অৰ্থাৎ ভেলুহীন জীৱন। এইটো কোৱাৰ কাৰণ হ'ল যে কেতিয়া কি হৈ যায় আপুনি ক'ব নোৱাৰে, নহয়নে বাৰু? লৰালৰিকে ওলাই পৰিলোঁ কলেজলৈ, কাৰণ এটা ফৰ্ম ছাবমিট কৰিব লাগিব। আজি হেনো লাষ্ট ডে। লগৰটোৱে জোৰ কৰি লৈ গৈছে। পিছে ঘৰলৈ আহি বৰষুণ অলপ উপভোগ কৰিলোঁ। বৰষুণ চাওঁতে চাওঁতে কমিও গ'ল। লগালগ ভাইটিক ক'লোঁ, যাচোন অলপ ৱালটো বগাই কেনে কেইটামান মধুৰিআম লৈ আহ, এনে খাম আৰু। ইমান পকা আছিল চাওকচোন। পিছে মধুৰিআম কাটি কাটি এটা শ্বৰ্ট ৰীল বনালোঁ ইনষ্টাগ্ৰামৰ কাৰণে, আৰু ইনষ্টাগ্ৰামৰ লিংকটো দিম, আপোনালোকে প্লিজ ফ'ল' কৰিব। দেন আমি লাঞ্চ কৰি ওলাই পৰিলোঁ আমাৰ জেঠাৰ ঘৰত, কাৰণ আজি আমাৰ দাদা আৰু বৌ কলকাতাৰ পৰা আহিছে। ৰিচেণ্টলি আহি পাইছোঁ, আকৌ গুচিও যাব, তো অলপতো মিট নকৰিলে নহয়। আৰু আমি ইমান বেছি এক্সাইটেড আছিলোঁ, কি ক'ম, ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ, এটা ফটো দি দিলোঁ। আজিৰ কমেণ্ট শ্ৰিয়া মজুমদাৰ আৰু ৰাখি দে, থেংক ইউ। আজিলৈ ইমানেই, থেংক ইউ ফৰ ৱাচিং।